प्रमोद बर'नि दैदेननाय बिटिआर सरकारनि ना फिसिग्रा बिफाननि मोनसे बाखनायथाव हाबाफारि दिनै मावफुं सोद्रोमा राकेश ब्रह्मआ हाथायाव ना फाननानै जाग्रा फालांगिरिफोरनो साइकेलजों लोगोसे आइस बक्स राननानै होदों। बाक्सा जिल्लानि सदर मसलपुर गोजौ फरायसालिनि गेलेग्रा फोथाराव दिनै बिटिआर सरकारनिफ्राय हाथायाव ना फाननानै जाग्रा फालांगिरिफोरनो बिफाननि मावफुं सोद्रोमा राकेश ब्रह्मआनो साइकेलजों लोगोसे आइस बक्स राननानै होदों। बिथाङा फोरमायनाय बादिब्ला बिटिआरआव गासै 4,000 फालांगिरिफोरनो बे खाबुखौ होनाय जागोन। फारसेथिं आसाम प्रदेश कंग्रेसनि नेहाथारि गर्जन मोसाहारिया बिटिआरनि गाहाय प्रमोद बर'खौ सियाल होननानै बुंनाय बाथ्रानि सायाव गोख्रों फिनजाथाय खालामदों मावफुं सोद्रोमा राकेश ब्रह्मआ। बिथां ब्रह्मआ बुंदों, गर्जन मोसाहारिया सासे नेवलाय बायदि सुबुंसो। नेवलाया जेरै सेवनाय बेदरखौ जायो बेबायदिनो कंग्रेस दोलोआ दायो आसामाव सेवलांबाय। बिटिआर सरकाৰৰ ফালৰ পৰা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ফিচাৰী ডিপাৰ্টমেণ্টত যেহেতু আপোনালোকে সকলোৱে জানে আমি প্ৰত্যেক বছৰতে বেনিফিচিয়াৰী সিলেকশ্যন কৰোঁ। যোৱা বছৰ আমি মটৰচাইকেল দিছিলোঁ। এই বছৰ আমি 4,000 মানে মাছ বেপাৰীসকলক চাইকেল উইথ আইচ বক্স দিয়াৰ কাৰণে আমি এইবাৰ SOPDত মানে ঠিক ঠাক কৰা আছিলে। তাৰে আজি চেৰিমনিয়েল আমি মছলপুৰত মানে এই ডিষ্ট্ৰিবিউশ্যনটো চলি আছে। ইয়াৰ আমাৰ আজি বাক্সা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যি মাছ বেপাৰীসকল আছে সেই আটাইবিলাককে আজি আইচ বক্স আৰু চাইকেল দিয়া হ'ব। আৰু আজি কিমানমান টোটেলি 4,000, মই সেইটো বাক্সাত কিমান আছে সেইটো কথাটো অনুভৱ কৰা নাই, কিন্তু আমি টোটেলি 4,000 ডিষ্ট্ৰিবিউশ্যন হ'ব। আৰু 7 দিনৰ ভিতৰত আমাৰ চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি এই 3টা ডিষ্ট্ৰিক্টতো সেই চেৰিমনিটো হ'বলৈ গৈ আছে। ফিচাৰী ডিপাৰ্টমেণ্টৰ আমি নতুন নামত এইবাৰ নতুন এটা আঁচনি লৈছোঁ যে আমাৰ হিউজ এটা মানে আমাৰ ইয়াত মাছৰ মানে পটেঞ্চিয়েল আছে। ইয়াত বহু মানুহৰে ফিচাৰী আছে, কিন্তু দানাৰ অভাৱৰ কাৰণে আৰু পোনাৰ অভাৱৰ কাৰণে মানে মাছটো প্ৰডাকশ্যন কৰিব পৰা নাই। ইয়াক মানে লক্ষ্য কৰি পেলাই এইবাৰ আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত 5,000 কৰি মানে বেনিফিচাৰীবিলাকক মানে টোটেল 20,000 বেনিফিচাৰীক আমি এইবাৰ মাছৰ পোনা আৰু মাছৰ দানা দি পেলাই মাছ পালন কৰাটো আমি এটা তীব্ৰ এটা ভূমিকম্পৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি এইবাৰৰ মানে মে'ৰ পৰা এপ্ৰিল মাহত সেই কামটো কৰিবলৈ গৈছোঁ। এইটো আটাইতকৈ ফিচাৰী ডিপাৰ্টমেণ্টৰ ডাঙৰ এটা অপাৰেশ্যন বুলি আমি ক'ব পাৰোঁ।